গাইস হ্যালো নমস্কার ওয়েলকাম টু নিউ ব্লগ আর গাইস আমি আজ এসে করতে তো নহলে আমার অলপমান ভিডিও তো আরম্ভ করব ব্লগ কালিও এটা ভিডিও দিব উদ্দেশ্য কিন্তু এটা ক্যান্সেল হৈ গৈছে দিলে দেখিছিল মই সেইটো ভিডিও কিন্তু আজি আৰু এটা ভিডিও লৈ আপোনালোকলৈ মানে গাইস আমি আজি যাই আছো ওপৰলৈ বিল্ডিঙৰ ওপৰলৈ তো নহলে অলপ আমি অলপ ওপৰলৈ যাওঁ অলপ তো গাইস আপোনালোকক অলপমান ভিউ যাব খুজিছো মানে আৰু গাইস মানে মোৰ অলপমান অসুখ হৈ আছে তো অসুখ মানে বেছি সেই অসুখ নহয় তো অলপ এক্সিডেণ্ট হৈছিল তো সেই এক্সিডেণ্টত ধৰি ভিডিঅ'টো বনাব পোৱা নাছিলোঁ কিন্তু আজি বনাবলৈ আহিছোঁ কালিও এটা বনাইছিলোঁ ডিলেট হৈ গৈছে ভিডিঅ'টো কিন্তু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ নহ'লে প্লিজ ভিডিঅ'টো আৰম্ভ কৰিব লাগে আৰম্ভ মই কি হৈছে মই এতিয়া দেখাই বুজিছোঁ নহ'লে প্লিজ ভিডিঅ'টো শেষলৈ চাই থাকক তো মোৰ গাইজ এনেকুৱা হৈছিল মানে মোৰ এইবিলাক এৰি গৈছে গাইজ এৰি গৈছে এৰি গৈছে ক্ৰেটছ বহুত দৰে হৈ গৈছে আৰু গাইজ চাব পাৰে ইমানকৈ গুচি গৈছে তো গাইজ আপোনালোকে দেখিবই পায় আৰু পূৰা বতাহ দি আছে আপোনালোকে ভালকৈ শুনিছেনে নাই মই এই তেনেকৈ গম পোৱা নাই ভিডিঅ'টো এডিট কৰাৰ টাইমত চাব লাগিব শুনি পাইছেনে নাই নহ'লে প্লিজ ভিডিঅ'টো চাই থাকক শেষলৈ তো গাইজ গাইজ ইয়াতে এই ফুলবিলাক আছে মই ভালদৰে নামবিলাক নাজানো এই চাব পৰা ফুলবিলাক কি বঢ়িয়া এডাল কিবা বেম্বো আৰু এডাল নাজানো কি নাম চাম মই বেছি নাজানো এডাল চিনিয়ে পাইছে কি হয় তো প্লিজ এইবিলাকৰ নাম জানে যদি প্লিজ কমেণ্টত জনাই দিব এইবিলাক চাব পাৰে এডাল নৰসিংহ এডাল চবে জানিব নৰসিংহ আৰু এইটো প্লিজ কমেণ্টত জনাই দিব এইবিলাক কি বস্তু হয় ফুলেই হওকচোন নামকেইটা প্লিজ কমেণ্টত কৈ দিব চাব পাৰে আৰু এবাৰ প্লিজ কমেণ্টত জনাই দিব নহ'লে ভিডিঅ'টো আৰু চাব অলপ গাইজ ভিডিঅ'টো ভাল লাগিছে এতিয়া লাইক কৰিব তাক কমেণ্ট কৰিব নহ'লে তললৈ যাওঁ বলক তো গাইজ মোৰ এক্সিডেণ্ট হোৱাৰ বাবে মই ক'তো যাব পৰা নাই সেইকাৰণে মই ভিডিঅ'টো দিব পৰা নাই নহ'লে গাইজ ভাল ভিডিঅ' দিবলৈ আপোনালোকে এটা কমেণ্ট কৰিব নহ'লে আজিলৈ বাই বাই।